থাকো আমি জানে আমার কোনো মাইকি নাই আমার খরচা নাই কি বিন্দাস য'ত মন যায় তাতে যাব নমস্কাৰ আপোনালোকক মই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ আজি ভিডিঅ'টো চাই যাওক কিনো হয় আজি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰি দিছোঁ আজি অনুষ্ঠানত আমাৰ মতা হৈছে ৰাজীৱ দা আহিব আমাৰ মাজলৈ আমি ভিডিঅ'টো চাই যাওক আপোনালোকে ৰাজীৱ দাক চাই লওক তাকে পালোহি আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ ৰাজীৱ দা এতিয়া ৰাজীৱ দা আমি বহিবলৈ দিওঁ ভিডিঅ'টো আপোনালোকে চাই যাব ভালকে ৰাজীৱ দা বহা পালোহি আহ বাকী এতিয়া ৰাজীৱ দা তুমি কাম বন কি কৰি আছা তাৰ বিষয়ে আমাৰ দৰ্শক কওক নাই বিশেষ কাম বন নাই খেতি মাটি আছে আৰু ঘৰত এই আমি গোটেইকেইটা খাই বৈ আছোঁ আৰু জীয়াই তেনেকৈ আছোঁ আৰু খেতি মাটি আছে আধিলেও দিওঁ নিদিও কওঁ তেনেকৈ খাই বৈ আছোঁ আৰু ভগৱানে দিছে ঠিকেই বাকী মন চন মাৰি দিলা যে ঘপককে কিয় এনেই মন চন ভাল লগা নাই মানে এতিয়া তুমি আহিলা কি কৰিবা মই এফালে যাবলগীয়া আছিলে মানে সেই ছোৱালী এজনী লগ কৰিবলৈ আছিলে তাকে এতিয়া ভাবিলো গৈ আহিম বুলি ভাবিছিলো তুমিও আহি ওলালাহি এতিয়া কি বৰ ডাঙৰ বিপাঙতহে পৰিলো আৰু মই তুমি এতিয়া তোমাৰো যাবলগীয়া থাকে নাই তেনেকে তোমাৰ আছে জানো নাই নহয় তোমাৰ নাই ময়ে গৈ আহো তুমি পাৰিলে বহা নহ'লে অকমান সময় মই গৈ আহো আৰু তোমাৰ নাই নহয় হ'ব দেও নাই আমাৰ কি বিন্দাস থাকো আমি জানে আমাৰ কোনো মাইকি নাই আমাৰ খৰচা নাই কি বিন্দাস য'ত মন যায় তাতে যাব পাৰোঁ তহঁতি সেনেকে কি যাব পাৰিবি নি ক'বলৈ যাম বুলি ক'লে আমি বিন্দাস বুজিছানে আমাৰ মাল নাই টেনশ্যন নাই পইচা খৰচা নাই যি মন যায় খাইছোঁ য'ত মন যায় মোৰ নেলাগেও দেই মোৰ এইবিলাক নেলাগে এইবিলাক কামৰ বস্তু হ'ব দা তহঁতিও ফূৰ্তি কৰগে আৰু তেতিয়াহ'লে অকমান বহা মই গৈ আহোঁগে তুমি অকমান বহা হ'ব দা আমি বিন্দাস তই আকৌ ঘূৰি আহিল যে ঘপককে আকৌ মন চন মাৰি দিলা যে কেছটোনো কি কন্দাৰ কাৰণেই মই আকৌ উভতি গুচি আহিলো আৰু নোৱাৰিলো মই যাবগে হ'ব দিয়া তুমি নাকান্দিবা মই পতাই দিম মাল এটা চিন্তা নকৰিবা মই পতাই দিম চিন্তা একেবাৰে নকৰিবা তুমি তই মালৰ কথা কৈছ কিমানজনী ছোৱালী ভাল পালো আজিলৈকে মোকে কথাটোৱে ক'ব নোৱাৰো বেং নোলায় ক'বা মোৰ ভাগত নোলায় ক'বই নোৱাৰো দাদা মই পাগলা হৈ যাম মানে বুজিছ নাই তই মোক কিবা এটা কৰি দে আৰু তুমি নহ'লে এটা কামেই কৰিবা মই চিঠি এখন ধুনীয়াকৈ লিখি দিম তুমি লাহেকৈ নি দি দিবাগে হ'ব তোৰ কথাটো বেয়া কোৱা নাই আকৌ একদম ৰিকুৱেষ্ট কৰিছোঁ মোক কিবা এটা লিখি দে না আমাৰ গাঁৱত লিখি দে না মই তাইকে দিম তই মোক কিবা এটা কৰি দে না ৰ'বা মই লিখি দিম অলপ ধুনীয়াকৈ মই লিখি দিম তুমি ধুনীয়াকৈ দি দিব পাৰিবা ৰ'বা লিখি দিছোঁ ৰ'বা A few moments later এইখন লোৱা তুমি ধুনীয়াকৈ দি দিবাগে দেই এখন লোৱা বাকী মই ধুনীয়াকৈ চব লিখি দিয়া হৈছে অকল ছোৱালীজনীৰ নামটো লিখি দিব লাগে তুমি তোমাৰ ইটিটো ধুনীয়াকৈ দি দিবা তুমি একদম ধুনীয়াকৈ দি দিবা তোমাৰ টেনশ্যন নাইকিয়া বিন্দাছ মই এইবিলাক একোৱে নাজানো নহয় মই মানে একো বুজিয়ে নাপাওঁ তয়ে লিখি দে না নহ'লে মই লিখি দিছোঁ বাৰু ধুনীয়াকৈ মই লিখি দিম তাৰপৰা ধুনীয়াকৈ দি দিলেই হ'ব মই ধুনীয়াকৈ লিখি দিছোঁ এতিয়া এখন লোৱা তাৰপৰা ধুনীয়াকৈ দি দিলেই হ'ব তুমি এতিয়া যোৱা দিবলৈ যাব পাৰিবা তুমি যোৱা হেৰি তাৰ ফূৰ্তিটো চোৱা ক'বই পোৱা নাই যোৱা শুভ কামত দেৰি কৰিব নাপায় যোৱা মই যাওঁগে ভিডিঅ'টো চাই যদি অকণমান হ'লে আনন্দ উপভোগ কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু লগতে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আজিলৈ এৰিছোঁ